নমস্কাৰ আমি সকলো যেন কোভিড-19 কৰাল গ্ৰাসৰ পৰা অতি সোনকালে মুক্ত হ'ব পাৰোঁ তাৰে কামনাৰে সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই পৰাঞ্জতি প্ৰিয় দৰ্শকসকল আপোনালোকে এই চিত্ৰকেইখন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে যে এই কেইখন কোনে অংকন কৰিছিলে হয় এই বিশেষ চিত্ৰকেইখন অসমৰ কেইগৰাকীমান মহান চিত্ৰশিল্পীৰ দ্বাৰা অংকিত কৰা হৈছে যিকেইখনে আমাৰ এই অসম ভূমিক সমগ্ৰ বিশ্বতে প্ৰতিনিধিত্ব কৰিছে হয় দৰ্শকসকল আপোনালোকে ঠিকই অনুমান কৰিব পাৰিছে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে অসমৰ কেইজনমান প্ৰখ্যাত চিত্ৰশিল্পীৰ বিষয়ে আলোচনা কৰিম বিশ্ববিখ্যাত চিত্ৰ মনালিসা যাৰ বিষয়ে আমি সকলোৱে জানো আৰু সেইখন অংকন কৰা বিখ্যাত চিত্ৰশিল্পী লিওনাৰ্ডো দা ভিঞ্চিৰ বিষয়ে আমি সকলোৱে জানো তাৰোপৰি আমি বিশ্বৰ বহুকেইজন বিখ্যাত চিত্ৰশিল্পীসকলৰ বিষয়ে ভালদৰে জানো কিন্তু আমাৰ অসমতো বহুকেইজন বিখ্যাত চিত্ৰশিল্পী আছে যিসকলে আমাৰ অসমক সমগ্ৰ বিশ্বতে তেওঁলোকৰ চিত্ৰকলাৰ জৰিয়তে জিলিকাবলৈ সক্ষম হৈছে কিন্তু আমি অসমৰ সেই প্ৰখ্যাত চিত্ৰশিল্পীসকলৰ বিষয়ে হয়তো ভালদৰে নাজানিবও পাৰোঁ গতিকে আহক দৰ্শকসকল আজি আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে অসমৰ কেইগৰাকীমান প্ৰখ্যাত চিত্ৰশিল্পীৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমতে আপোনালোকক ক'ব বিচাৰোঁ অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী হৈছে কলাগুৰু হিচাপে বিখ্যাত শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভা বহুমুখী প্ৰতিভাৰ অধিকাৰী বিষ্ণু ৰাভাৰ জন্ম হয় 1909 চনৰ 31 জানুৱাৰী নিঃসন্দেহে অসামান্য প্ৰতিভাৰ অধিকাৰী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনকালতে তেওঁৰ জীৱন এটা কিংবদন্তিত পৰিণত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰকলাৰ কিবা আনুষ্ঠানিক শিক্ষা আছিল নে নাই তাৰ নিশ্চিত তথ্য পাবলৈ নাই তেওঁৰ চিত্ৰকলা সম্বন্ধে কোৱা বিশেষ কোনো কথাও তেনেকৈ চকুত পৰা নাই সেয়া যি কি নহওক বিষ্ণুপ্ৰসাদ ৰাভাই জন্মগত স্বাভাৱিক প্ৰতিভাৰ জোৰত ছবি অঁকাটো ধৰিছিল মোটামুটি এটা স্তৰলৈ তেওঁ সফল হৈছিল বুলিও ক'ব পাৰি যাযাবৰী খেয়ালী ৰাভাই জীৱনকালত বা কিমান ছবি আঁকিছিল তাৰো সঠিক লেখ পাবলৈ নাই তেওঁ 1935 চনত শংকৰ মাধৱৰ যুগ্ম ছবি অংকন কৰিছিল হেমৰাজ ৰাভা সংকলিত বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ সংকলনটিত মুঠ 18খন ৰঙীন চিত্ৰ অন্তৰ্ভুক্ত হৈছে 1933 চনত অঁকা স্নানৰ পৰা 1968 চনত অঁকা ডাক্তৰ লক্ষ্মী গোস্বামী শীৰ্ষক ছবিখনলৈ 1944 চনত তেওঁ অংকন কৰা বড়োসকলৰ বিভাগ সমদলৰ এখন ছবি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা বৰণীয় 2017 শীৰ্ষক শিল্প প্ৰদৰ্শনীত সেই বহু চৰ্চিত ছবিখনৰ মূল দেখি সকলো অভিভূত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই পৃথিৱীৰ তিনিগৰাকী প্ৰতিভাধাৰক কৃষ্টিৰ আকৰ বুলি জ্ঞান কৰিছিল শ্ৰীকৃষ্ণ লিওনাৰ্ডো দা ভিঞ্চি আৰু শ্ৰীমন্ত শংকৰদেৱ দ্বিতীয়তে অসমৰ আনগৰাকী খ্যাতনামা চিত্ৰশিল্পী হৈছে নীলপৱন বৰুৱা তেওঁৰ জন্ম হয় 1936 চনৰ 1 জুনত 1961 চনত তেওঁ কলকাতাৰ শান্তি নিকেতনৰ পৰা চিত্ৰকলাৰ শিক্ষা সমাপ্ত কৰে আৰু শ্ৰী নিকেতনৰ পৰা গ্লাছ পট্টাৰী বিষয়ত শিক্ষা লয় পাছলৈ নতুন দিল্লীৰ গাৰ্হি ষ্টুডিঅ'টো চিত্ৰাংকনৰ শিক্ষা লৈছিল 1971 চনত তেওঁ আছাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি গুৱাহাটী অসম চাৰুকাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে লগতে বসুন্ধৰা কলা নিকেতন নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰে তাৰ পিছৰে পৰা তেওঁ চিত্ৰশিল্প সৃষ্টিৰ কামত লাগি আহিছে নীলপৱন বৰুৱাৰ দ্বাৰা অংকিত চিত্ৰ বিৰলা একাডেমি অফ আৰ্ট এণ্ড কলকাতা লক্ষ্মৌ ললিত কলা একাডেমি ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে তেখেতৰ অংকিত ছবিয়ে ললিত কলা একাডেমি দিল্লীত অসমক প্ৰতিনিধিত্ব কৰিছে ইয়াৰ উপৰি তেওঁ চাৰমিনাৰ চিগেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে তেওঁ এজন চিত্ৰকাৰ হোৱাৰ উপৰিও তেওঁ এজন বিখ্যাত কবিও আছিল তেওঁ লাভ কৰা বিভিন্ন বঁটা আৰু সন্মানসমূহ হৈছে 1997 চনত ৰটাৰী ডিষ্ট্ৰিক্ট বঁটা 2005 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা 2009 চনত তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা আৰু 2005 চনত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা অসমৰ আন এগৰাকী চিত্ৰশিল্পী শোভা ব্ৰহ্ম তেখেতৰ স্বজিত শিল্পকৰ্মত উত্তৰ পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয় এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে বহুতো যত্ন কৰে শোভা ব্ৰহ্ম গুৱাহাটীৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে আৰু তাৰোপৰি তেওঁ ললিত কলা একাডেমীৰ সাধাৰণ সভাৰ সদস্য আছিল শোভা ব্ৰহ্মৰ শিল্প আৰু ভাস্কৰ্যত সমসাময়িক জীৱনৰ দ্বিধা দ্বন্দ্ব
যন্ত্ৰণা, নিষ্ঠুৰতা আদি সকলোৰে এক ভয়ংকৰ ৰূপ প্ৰতিফলিত হয়। তেওঁৰ কেইখনমান সাৰ্থক সৃষ্টি হ'ল ডেথ, খেৰাই, ৰিলিজ, আফটাৰমেন, টাৰ্মিনেল পিকচাৰ 1990, জোৱান দ্য আৰ্ক, ডেড বাৰ্ড, দি ফক ডেন্স, দি চেপলিং ইত্যাদি। ঊৰ্ধ্বমুখী নাৰী, এম্ব্ৰেছ, অপ্সৰা, হল ফ্ৰম নায়িকা আদি তেওঁৰ উল্লেখযোগ্য ভাস্কৰ্য। তাৰোপৰি অসম উপত্যকা সাহিত্য বঁটাৰ আৰ্হিটো তেখেতে প্ৰস্তুত কৰিছিল। তেওঁ বহুকেইখন গ্ৰন্থও লিখি উলিয়াইছে। শিল্পকলাৰ নৱপ্ৰজন্ম, জীৱন আৰু চিত্ৰকলা, লিওনাৰ্ডো দা ভিঞ্চি ইত্যাদি। তেওঁ লাভ কৰা বিভিন্ন বঁটাৰ সন্মানসমূহ হৈছে 1990 চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন, 1991 চনত ৰাষ্ট্ৰীয় সাংস্কৃতিক সন্মান, 1996 চনত অসম চৰকাৰৰ তৰফৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু 2002 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা। শিৱানন্দ বৰুৱা নামৰ এজন বিশিষ্ট তথ্যচিত্ৰ নিৰ্মাতাই শোভাব্ৰহ্ম জীৱনৰ ওপৰত শোভাব্ৰহ্ম দ্য ইমাকুলেট ভিজনাৰী নামে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। চতুৰ্থতে আধুনিক চিত্ৰকলাৰ বাৰ্তাবাহক তথা অসমৰ অন্য এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী বেণু মিশ্ৰ। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা শিল্পীজনে 1976 চনত গুৱাহাটীৰ আৰ্টিষ্ট গিল্ড প্ৰতিষ্ঠা কৰে। অসমীয়া প্ৰতিদিন কাকতৰ লোগোটো বেণু মিশ্ৰই অংকন কৰিছিল। তেখেতৰ দ্বাৰা অংকিত কেইবাখনো গ্ৰন্থ সৰ্বভাৰতীয় মুদ্ৰণ শিল্পৰ প্ৰেক্ষাপটত পুৰস্কৃত হৈছে। বেণু মিশ্ৰই বহুতো ভাস্কৰ্যও নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত উল্লেখযোগ্য কনকলতা, মুকুন্দ কাকতি, গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আৰু নুমলীগড়ৰ আধুনিক ভাস্কৰ্য ইত্যাদি। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ বছৰেকীয়া আলোচনী চিহ্নক শিল্পী সমীৰণ বৰুৱাই অসমৰ প্ৰথমখন ললিত কলা বিষয়ক আলোচনী বুলি কৈছে। তেখেতৰ উল্লেখযোগ্য চিত্ৰসমূহৰ ভিতৰত লেডি উইথ পাম্পকিন, দ্য ডেথ, দ্য ভিলেজ বেণ্ড, ফাদাৰ এণ্ড ছন, ফেমিলি, দ্য নিউ নাইট কাফে, দ্য লাষ্ট ছাপাৰ ইত্যাদি। 1973 চনত তেখেতে বাৰ্লিনত অনুষ্ঠিত যুৱ মহোৎসৱত চিত্ৰশিল্পী ৰূপে ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ লাভ কৰা বিভিন্ন বঁটাৰ সন্মান হৈছে 2003 চনত প্ৰণৱ বৰুৱা বঁটা, 2006 চনত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা, 2017 চনত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ডছত জীৱনজোৰা সাধনা বঁটা, 2010 চনত শিল্পী তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা, 2015 চনত তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতকৰ দ্বাৰা চাতক সন্মান প্ৰদান, 2018 চনত অসম চাৰুকাৰু কলা পৰিষদৰ সম্বৰ্ধনা আৰু শেষত আন এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী শিৱ ভট্টাচাৰ্য। 1936 চনৰ পৰা তেখেতে নিজাকৈ চিত্ৰকলাৰ চৰ্চা আৰম্ভ কৰি আহিছে। তেখেতৰ পানী ৰঙৰ চিত্ৰসমূহত গুৱাছ বা টেম্পেৰাৰ দৰে ৰঙৰ অস্বচ্ছ প্ৰয়োগ দেখা যায়। তেওঁ অংকন কৰা কেইখনমান উল্লেখনীয় চিত্ৰ হৈছে বিভৎসতা, দৃষ্টি, অৱচেতন, সুৰ আৰু বেসুৰ, চৰিত্ৰ বিভাত, নতুন পৃথিৱী, প্ৰেম আৰু সৃষ্টি ইত্যাদি ইত্যাদি। এই ভিডিঅ'টিৰ জৰিয়তে অলপ পৰিমাণে হ'লেও অসমৰ কেইজনমান প্ৰখ্যাত চিত্ৰশিল্পীৰ বিষয়ে জানিব পাৰিছে। এখন চিত্ৰৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নিজৰ মনৰ অনুভৱ, আৱেগ, অনুভূতি সকলো প্ৰকাশ কৰিব পাৰে। অসমৰ এই প্ৰখ্যাত চিত্ৰশিল্পীসকলে চিত্ৰকৰ্মক এক বিশেষ পৰ্যায়লৈ নিবৰ বাবে অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে। এই চিত্ৰশিল্পীসকলৰ চিত্ৰকল্পৰ অভিব্যক্তি, চিত্ৰকল্পৰ অভিনৱত্ব আৰু তীব্ৰ সন্মোহিনী শক্তিয়ে দৰ্শকৰ সংগ সহজেৰে নিদিয়ে। প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি এই ভিডিঅ'টি চাই সঁচাই ভাল পাইছে তেন্তে লাইক কৰিব, আপোনালোকৰ মনৰ অনুভৱখিনি কমেণ্ট কৰি জনাব আৰু নতুন আপডেটসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।